এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ভিডিঅ'টো চাই দেখি নিশ্চয় ভাল পাব। গাইছ তাৰ সমান হ'ল দেই বহিছোঁ দেই ক'ব গাইছ মানে এটা বহিলোঁ দেই মানক যা তোৰ মইনো এই গোটা পাই বহিছোঁ এতিয়া দিয়া নাই 1 ঘণ্টামান মানক যা তোৰ বুহঁতে বহিলে আৰু আমি এতিয়া বৰ্তমান বলি দেই 15 মিনিটমান হ'ল দেই আৰু ভাই গাইছ আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। দেখুৱাম দে কিবা কিবি অলপ আজি ভিডিঅ'টো একদম খাতা কৰিম আহোঁতে দেখুওৱা নাই ৰাস্তাটো এতিয়া মালিক থানত বহি আছোঁ খাম বুলি বহুত মানুহ গাইছ বহুত মানুহ লাখ মানুহ বুলি ক'লেও ভুল নহয় দে নক দা দেখছ 1 ঘণ্টা বহিছি বহুতে তুমি কিমান টাইম বহিবা আৰু তাৰমানে ক এই লাজ তোমাৰ নহ'লে এইবাৰ মই নহ'ল গাইছ দেখছে না ফাইনেলি কিবা 1.5 ঘণ্টাৰ মূৰত আহি কিনে এটা ভুকখিনি আহি বেছি দেই খাব নাপালি যে বাছটো শুঙা পাইছোঁ সেইটো ডাঙৰ কথা দে হয়নে মানুহ হয়নে নহয় দে অন্য কৰি গাইছ তাৰমানে কি 1.5 ঘণ্টামান বহিলোঁতো সেইকাৰণে মানে এইগিলা হ'লেও কৰি আছোঁ টাইম পাছ কৰিব লাগিব না এফালে ঘৰত মায়েও চিন্তা কৰিছে চলটো বা খালাক নে নাখালাক হয়নে নহয় ঠেলাত এনেকৈ ভোগ আনিব লগা হৈছে হে দেখছা না ঠেলাত ভোগ লৈ আহিছি খাম দে যি খাম বুলি বহিছোঁ এটা ভাই যাবাও নোখোজে খাবই আৰু খাম বুলিয়ে আহিছে ঘৰৰ পৰাই ইচ্ছা দে মানে ঠেলা সোমাইছে মানে কিবা অলপ হ'লেও খাব পাম দেই কিবাকে ফাইনেলি খিচিৰিটো আহিলে মনুহঁতকো দিলোঁ সৰু চলি না এফালে আমি পানী বটল এটা ল'লোঁ আৰু ইয়াতে মানক গাঁৱত মনু বহি আছে হয়নে 2 ঘণ্টাৰ পিছত কিবাকে খিচিৰি খাওঁ ধৰামে ইমানটো নালিকি আৰু মানে কি তৃপ্তি পাইছোঁ দেই এনে মানে তৃপ্তি না মানে তাকে নাই মানে 2 ঘণ্টাৰ উপেক্ষাৰ মূৰত যি পাইছোঁ মজা চেলা মানুহ দেই গাইছ মানে ইমান মানুহ মানে কি ক'ম আৰু কি সুন্দৰ বতাহ দি আছে এতিয়া গধূলিয়ে হ'ব গাইছ এতে ওপা ভোক দিয়াক লাগে তাৰমানে টচ মাৰি কিনে হেৰি কৰিব লাগিব দেই টচ মাৰি এইবিলাক খাব লাগিব দেই ভাই কেনে অৱস্থা দেখিছা দেখিছা চাব এইগিলা ইমান মানুহ এফালে মানুহ ভাই এফালে মানুহ গাইছ মিনিমাম লাখমান মানুহ হৈছে দেই এইটো চাফিচিয়েঞ্চ আৰু মানে ক'ব পাৰি আৰু এইগিলাখান ভাই দে দেখিছা এও খাব আছে ভাই মই আহিলে কাৰোবাৰ লগত দেই লগ পালোঁ জীৱন আকৌ নেৰ নেকি তুমি আকৌ নেৰ এটা এওঁ কিবাকে বিয়াখন পাতিছি এওঁ আৰু মই বিয়া পাতিবই পৰা নাই দে ভাই জাগা দে যি নহওক আজি এটা সেৱা এটা কৰি লওঁ নেকি দুই সেৱা এটা কৰি লওঁ কিবাকে তাৰমানে বিয়াখন পাতিব পাৰোঁ কষ্ট নহওকে মানে দে সেৱা এটা কৰি দিয়া এটা দিলি হ'ল ন দে নালাগে আমাক কল কৰিছোঁ লগত বাছ ফ্ৰী নালাগে মানে কেনেকুৱা হৈছে এইমাত্ৰ খাই লৈ পাণ চান মাৰি দিলোঁ বয়া বস্তু নাখাওঁতে পাণটো ৰাখাইছোঁ আৰু আমাৰ লগতে গোটা সোপা আছে আৰু কি কবি আৰু আমাৰ সেইদিনা বল্লা নাই আমি বল্লা বুলি কৈছোঁ দেচোন বাৰু বল্লা মানে আমাৰ বিয়া পতা নাই না আমি দিলোঁ বিয়াখন পাতিম দেই আশীৰ্বাদ এটা লওঁ নেকি ই পাতিছি কিন্তু পাতিছি দেই দুটা চলিৰ বাপেক দুটা চলিৰ বাপেক আমি বিয়া পতা নাই দেই বিয়াখন পাতিম দেই দে বেপাৰ কেনেকৈ বিক্ৰী নাই গাড়ী দেখছে এইবিলাক ঠেলা শেষ হৈ গ'ল বটাল চাব আমাক খোলাই আছে শেষে হ'ল আৰু দাদা কৈছে বিক্ৰী নাই এনেকুৱা বিক্ৰী নহ'লে ময়ো দোকান দিম গাড়ী দে দাদাৰ হাঁহি চাওঁ আৰু বেপাৰ বেয়া হ'লে দেই একদম মজাকৈ বনাই লৈছে সানি কিবা তুলা এটা তুলা দিছে আৰু ৰং চং কৰিছে ভাল লগা আছে
দেখছা কি মজাকৈ পটকা চটকা বঢ়িয়া দেই বঢ়িয়া 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 আৰু এটা বঢ়িয়া বঢ়িয়া বস্তু আছে দেই এই সেলফিত ব্যস্ত হয় সবাই সেলফি সেলফি দেই এটা হোম উঠিল গাইছ একদম মানে ধুনীয়া ধুনীয়া একদম মানে ধুনীয়া দেই সজাই কৈছে এখানি জেগা এখন গাড়ীত তাৰমানে শোভাযাত্ৰা এটা শোভাযাত্ৰা হয় মানে ইয়াৰ পৰা এখন গাড়ীতে শোভাযাত্ৰা কৰা গৈছিল আৰু মই এখানি টাইমত আহি নাপালোঁ কাৰণে আপোনালোক গাড়ীখনে দেখি দিলোঁ সজাকৈ মজাকৈ সাজি লৈছে সাজি লৈ কিনে শোভাযাত্ৰা আৰু এটা জেনেৰেটাৰ এনি টাইম লাগিয়ে ৰাখিব এনি টাইম মানে বাজি ৰাখিব দেই এইটো আৰু দে আৰু এইটো মন্দিৰ ধুনীয়াকৈ একদম সঁচাকৈ কৈছোঁ মানে এখানি জেগাত আহিলে মানে একদম বহুত ভাল লাগে এখানি মালিক থান বুলি কয় আপোনালোকে তুলসীবাৰীৰ পৰা লেপচাৰী সোমাব পাৰি এখানি জেগাত ধুনীয়াকৈ আৰু একদিন মই যদি পাৰোঁ যিহেতু আজি ভিডিঅ'টো ভালকৈ বনোৱা হোৱা নাই সেইকাৰণে সম্ভৱ মই ইয়াৰে মন্দিৰটোৰ বিষয়ে আপোনালোকক ইয়াৰে বহুত কাহিনী আছে গাইছ বহুত কাহিনী মই কাহিনীখিনি আপোনালোকক পিছত দেখাই দিম ইয়াৰে সেৱা চেৱা কৰিব পাৰি আজি এখানি জেগাত সেৱা কৰা কৰিছে আৰু এনে আহিলে আমি এইখিনি জেগাত সেৱা কৰিব লাগে এইটো মন্দিৰত কি ক'ম গাইছ আৰু যদি সঁচাকৈ কৈছোঁ বেলেগ আগতে আছিল আপোনালোকৰ মানে এইটো মন্দিৰ সৰুকৈ মন্দিৰ এটা আছিল আগতে এইখিনি ঠাইত মন্দিৰ আছিল আজিকালি এইটো বৰচনে লৈছে আৰু আপোনালোকক নেক্সট ভিডিঅ'ত যেতিয়া মই আহিম তেতিয়া ভিডিঅ' এটা কৰিম মানে ইয়াৰ ওপৰত তেতিয়া মানে আপোনালোকক ভিডিঅ' এটা বনাওঁতে মানে ইয়াৰে মন্দিৰটোৰ বিষয়খিনি গোটেইখিনি কৈ দিম আপোনালোকক আজি এনেকৈ দেখোঁ যিহেতু থুলমূলভাৱে বহুত মানুহ আছে হালা চালা হৈছে সেইকাৰণে ভালকৈ মানে বুজাব পৰা নাই ক'ব পৰা নাই মন্দিৰটোৰ বিষয়ে কৈ দিম আপোনালোকক পিছত ইয়াৰে কেনেকৈ মানে স্থাপিত হৈছে ইয়াৰ পৰাই ক'ত কি হৈছে মানে সপোনত কাক কি দেখিছিল গোটেইখিনি বস্তু আপোনালোকক ডিটেইলছ সহকাৰে কৈ দিম আৰু ইয়াৰে মানুহ এটা লাগব দেই গাইছ নলিবাটো মই ইমান ক'ব নোৱাৰোঁ ইয়াৰ মন্দিৰটোৰ বিষয়ে দেই 4 কিলোমিটাৰ যাবালো নাই কি কোৱা ইমান নদীতে একবাৰ 5টা বাজিলে গাইছ মানে আৰু ইয়াৰ পৰা কি দিম ইয়াতে টাইম মানে আৰু দিলোঁ হয় যদি অলপ ভালকৈ আহিলোঁ যদি কোনোবা ক'ৰবাত দাউৰে জালত হৈছে সি নাই ইয়াতে থৈ গৈছিলোঁ মানে ইয়াতে মানে ইমান মানুহ থৈ গৈছিলোঁ আহি কিনে এইখিনিত থৈ দিছোঁ গম পাই মানে সঁচাই কৈছোঁ গাড়ীৰ মাজত আছিল বিচৰিব নাছিলোঁ গাড়ী বুকু চুকু ধপধপাই গৈছিল গাড়ীৰ কথা না হাজাৰক দৌৰাৰ গাড়ী এখন মোৰতো নহয় না আৰু মোৰ হ'লেও বেয়া লাগিল দেচোন বাৰু আৰু বহুত বেয়া লাগিছিল মানে গাড়ীখন যেতিয়া বিচৰি পোৱা নাছিলোঁ আৰু বুকুখন বেয়া ধপধপাইছিলে এটা বুলিয়ে খালিছোঁ বেয়া ভয় লাগিছিল দেই মানুহক যাক অলপ টাইম ৰখি দিওঁ যদি মানুহ লৈ যাওঁ যদি নাই যদি গুচি যাওঁ আৰু দেই বাইকখন যি কিবাকৈ পালোঁ গাইছ ইমানখিনিয়ে আৰু গাইছ কি যাম চাওক কি যাম বিদ্যা হেপান্দা নলৈ যাবা এইটো ৰাস্তাৰে সোমাই দিছোঁ ভিতৰৰ ৰাস্তাটো দি বদ্ধ যাম মানে দেই চালা টেম্পু ধুলো উৰি থৈ গৈছে ইয়াৰ গুৱাহাটীও শান্তি নাই গুৱাহাটী যাম এফালে ধুলো গেল তাৰ পৰা এইমাত্ৰ প্ৰগ্ৰেমখনৰ পৰা আহিলোঁ মানে মালিক থানৰ পৰা আহি ইয়াতে প্ৰগ্ৰেম দেখিছা ইয়াতে এখানি কি বুলি কয় জামতলা চক বুলিয়ে কৈ দিয়ে ইয়াতে দুনিয়াৰ মানুহ আছে যিটো হতৰো প্ৰগ্ৰেম আছে যদি পাৰোঁ আহিম দেই গাইছে আৰু ঠাণ্ডাও লাগে না নাহিবও পাৰোঁ দে মানক দা আৰু মই ইয়াতে ৰখি দিছোঁ নে কি মানক দা যদি প্ৰগ্ৰেম চগ্ৰেম চলি হয় গাইছ সঁচাকৈ ইয়াতে চালোঁ হয় অলপ দে যাই লওঁ দেই এতিয়া নৰা ৰখিবা মস্ত ঠাণ্ডা লাগছে কাপোৰ চাপোৰ পিন্ধা নাই না কি কওঁ মানক দা দে বোলা সেই গাইছ মালিক থানত যাই কিনে ভিডিঅ'টো বনালোঁ আপোনালোকে যাই কিনেহে বনালোঁ অলপ দেৰি হ'ল বনোৱাত মানে ভাবিছিলোঁ ভিডিঅ'টো নবনাওঁ কিন্তু মালিক থানত যাই এনেকুৱা পৰিস্থিতিত মানে এনেকুৱা হেৰি হৈ গৈছে মানে বনাবৰ কাৰণে বাধ্য আৰু নিশ্চয় ভিডিঅ'টো চাই ভালেই পালে আৰু মালিক থানত মানে মন্দিৰটোৰ বিষয়ে বহুত কিবা কিবি জানিব লগা আছে সেইখিনি নেক্সট ভিডিঅ'ত কৰিম আপোনালোকক যদি চাই ভিডিঅ'টো আজি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ তেতিয়া মই ভিডিঅ' বনাবৰ কাৰণে সাহস পাম দিয়ক গাইছ বাই বাই জয় আই অসম গাইছ জয় আই অসম